Hello friend, welcome back my channel. আজি যাম উদালগুৰি হস্পিটেলত মই যাম আৰু মোৰ দাদা যাব আৰু মোৰ মা যাব আৰু দাদা যাব এতিয়া গা পা ধুই ৰেডি হৈ আছো এতিয়া যাম আৰু বিশ কিলোমিটাৰ এতিয়া যাম চাব ভিডিঅ'টো হস্পিটেল লাগি পালো উদালগুৰি হস্পিটেল মই ইফালেতো উদালগুৰি হস্পিটেল আহি পালো এতিয়া ভিতৰ ফালে গৈ আছো এতিয়া হস্পিটেলৰ ভিতৰৰ ফালে যাম উদালগুৰি হস্পিটেল ভিতৰলৈ গৈ আছো মোৰ দাদা গৈ আছে সেইফালে এতিয়া মই যাম এতিয়া স্লিপ কাটিব লাগিব এতিয়া স্লিপ কাটিম ইমান ভিৰ হোৱা নাই কাৰণ সোনকালে আহি পৰিছিলোঁ এতিয়া বাজিছে 10টা সেইকাৰণে ভিৰ হোৱা নাই 11টা বা 12টা বজাত ভিৰ হ'ব পাৰে এতিয়া লিখা আছে ওদালগুৰি চিভিল হস্পিটেল सर इसमें सर लाने तो स्लिप कटी আছে স্লিপ কাটি আহিলোঁ এতিয়া আছে মোৰ স্লিপটো কাটি আনিলোঁ কিন্তু এতিয়ালৈ ডাক্তৰে অহা নাই 10টা এতিয়া ৰুমটো খুলিলে এতিয়া যাওঁ ভিতৰলৈ যিহেতু ডক্টৰ আহিছে এতিয়া মই দেখাম ডক্টৰক দেখাৰ পিছত আকৌ কি কিনিব দিয়া এইটো চাম ডক্টৰ তাত দেখালোঁ এইবিলাক লিখি দিলে কি লিখিলে এইবিলাকতো আমালোকে গম নাপাওঁ এইবিলাক লিখি দিলে এতিয়া ফাৰ্মাচী তাত যাব লাগিব এতিয়া দেখাম ফাৰ্মাচী তাত কি দিয়া ঔষধবিলাক চাওঁ যেতিয়া আহিছিলে ইমান ভিৰে নাছিল এতিয়া মানুহ আহি আছে লাহে লাহে মই কৈছোঁ যে 10টা 11টা 12টালৈ বহুত মানুহ আহিব এতিয়া 11টা বাজিলে পৰাই বেছি সময় নাই এতিয়া মোৰ ঔষধবিলাক দি আছে বহুত কেইটা ঔষধ দিলে বেলেগ হস্পিটেল ইমান নিদিয়ে সেয়া 3টামান এতিয়া অলপ ভোক লাগি গ'ল ঘৰৰ পৰা চাহ খাই আহিছোঁ এতিয়া চাওঁ কি খাব পাৰোঁ ইয়াত অলপ চানা খাই লওঁ ইয়াত চানাৰ দোকান আছে চানা খাই লওঁ মোক 10 টকা দিওঁ লাৰু আছে হস্পিটেল ইমান ডাঙৰো নহয় হস্পিটেলটো হৈ আছে হস্পিটেলৰ ভিতৰত এয়া ফুলৰ বাগিচা অলপ ভিতৰ ফালে যাওঁ চাওঁ কি আছে চিলিপতে সোনকালে কাটিব পাৰিলোঁ কিন্তু এতিয়ালৈ ডাক্তৰ পোৱা নাই কেতিয়াবা আহে চাই থাকিব চানা খালোঁ এতিয়া আৰু ভোক লাগি আছে এতিয়া মা ঘৰৰ পৰা ৰুটি বনাই লৈ আহিছে এইবিলাক খাম এইবিলাক খাই কিনে আকৌ ঘৰলৈ গুচি যাম কাৰণ মোৰ ডক্টৰ দেখুওৱা হৈছে বেটাৰী গাড়ী আছে কি কৰি আছে এতিয়া ৰুটিবিলাক খাম চব্জি লৈ আছে এইবিলাক চব্জিৰে খাম ৰুটি লৈছোঁ খাম আৰু এতিয়া তাৰ পিছত এইবিলাক লক্ষ্য কৰা নাছিলোঁ এয়া চলা প্লেট আছে
solar plate yang matang ya narikol sorry kalau itu solar plate